নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আছামিজ ইউটিউব সাহায়িকা ইউটিউব চেনেল। ইয়াত সাধাৰণতে আমি ইউটিউবত সাধাৰণতে কেনেদৰে আগবাঢ়ি যাব লাগে, কেনেকুৱা ধৰণৰ ভিডিঅ' দিব লাগে বা ইউটিউবত কেনেকুৱা ধৰণৰ প্ৰচেছ ফলো কৰিব লাগে এজন ইউটিউবাৰ হ'বলৈ, সেইখিনি কথা আমি ইয়াত আপোনালোকক শিকাওঁ বা শিকাবলৈ যত্ন কৰোঁ। এতিয়া চাওক, মোৰ এটা ইউটিউব চেনেল আছে ক্ৰিকেট গুৰু আছাম। তাত মোৰ অলমোষ্ট 20K ছাবস্ক্ৰাইবাৰ্ছ আছে। সো সেই চেনেলটোত মই আগবাঢ়ি যাওঁতে যিখিনি অভিজ্ঞতা পাইছিলোঁ সেই অভিজ্ঞতাখিনিহে আপোনালোকক ইয়াত শ্বেয়াৰ কৰিছোঁ। ইয়াত কোনো মই ফেক কৰি বা এনেই কোৱা এইখিনি কথা নহয়। তো আজিৰ ভিডিঅ'টো হৈছে যে ইউটিউবত সাধাৰণতে কেনেকুৱা প্ৰকাৰৰ ভিডিঅ' দিব লাগে, জাহা তাহা ভিডিঅ' দি ইউটিউবত লাভ আছে জানো, বা মিক্স কণ্টেণ্ট সাধাৰণতে আপোনালোকে যি টি ভিডিঅ' মিক্স কৰি পেলাই দি কিবা লাভ আছে জানো, সেই সন্দৰ্ভত আজি আলোচনা কৰিম। প্ৰথমতে আপোনাক মোৰ উদাহৰণটোৱে দিওঁ। মই যেতিয়া ইউটিউব আৰম্ভ কৰিছিলোঁ তেতিয়া মোৰ এটা চেনেল আছিলে, নামটো আছিলে ডিম্পু বৰুৱা। মোৰ নিজৰ নামত আছিলে চেনেলটোৰ নাম ডিম্পু বৰুৱা। আৰু তাত মই কি দিছিলোঁ, তাত প্ৰথমতে মই কলেজত হোৱা বিভিন্ন ফাংচনৰ ধৰক যিখিনি গান দিছিলোঁ বা নাচ দিছিলোঁ সেইবিলাক দিলোঁ। পাছলৈ মই তাত কি দিবলৈ ধৰিলোঁ যে বিভিন্ন ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' দিবলৈ আৰম্ভ কৰিলোঁ। আজি মোদীয়ে কিবা এটা কথা কৈছে তাৰ ওপৰত ভিডিঅ' দিলোঁ, আজি কিবা এটা ইনভেনশ্যন হৈছে নতুনকৈ তাৰ ওপৰত এটা ভিডিঅ' দিলোঁ। সেয়া গ'ল। তাৰ পাছত মই কি কৰিবলৈ আৰম্ভ কৰিলোঁ, বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ ভিডিঅ' দিলোঁ, বিভিন্ন ধৰণৰ চিনেমাৰ গায়ক গায়িকা বা নায়ক নায়িকা এইবিলাক কথা দিবলৈ আৰম্ভ কৰিলোঁ। তাৰ পাছত আকৌ মই কি কৰিলোঁ, তাত ব্লগ সোমোৱাই দিলোঁ যে মোৰ জীৱনত বিভিন্ন ধৰণৰ সংগতি হৈ থকা। আজি মাঘৰ বিহু হৈছে তাৰ ভিডিঅ' দিলোঁ, কাইলৈ বহাগ বিহু হৈছে তাৰ ভিডিঅ' দিলোঁ। তেনেকুৱা ধৰণে কৰাৰ লগে লগে কি হ'ল যে চেনেলটোৰ যিসমূহ টপিক আছিলে সেইসমূহ টপিকসমূহ মিক্সড হৈ গ'ল, সান মিহলি হৈ পৰিলে। চ' এতিয়া চাওক, আপোনাৰ যেনিবা ঘৰত বিভিন্ন ধৰণৰ খাদ্য গোটাইছে, আলহী আহিছে খাদ্য খাবলৈ, আপুনি খাদ্য আপ্যায়ন কৰিছে আলহীক। তাত মাছ মাংসও আছে, ডিমো আছে বা বিভিন্ন ধৰণৰ আঞ্জাও আছে। এতিয়া আলহীজনে কোনটো খাব? তেওঁ যদি মাছ খাই ভাল পায়, মাংস ভাল নাপায়, তেতিয়া মাছ খাব। যদি কোনোবা এজনে মাংস খাইহে ভাল পায়, মাছ চাছ নাখায়, তেতিয়া তেওঁ মাংসহে খাব। বা কোনোবাই মাছ মাংস একোৱে নাখায়, অকল ডিমহে খায়, তেতিয়া ডিম খাব। চ' সেইটোতে গোটেই কথাটো উদাহৰণটোত সোমাই আছে। চ' তেনেকৈ কি হয় আপোনালোকে চাওক, মই বিভিন্ন ধৰণৰ ভিডিঅ' দি দিলোঁ, কেতিয়াবা মোদীৰ কথা দিলোঁ, কেতিয়াবা বিভিন্ন গায়ক গায়িকা নায়ক নায়িকাৰ কথা দিলোঁ, কেতিয়াবা মোৰ ভ্লগৰ দেখুৱালোঁ, মোৰ জীৱনৰ ভ্লগ দেখুৱালোঁ। চ' ইয়াত কি হৈ যায়, মানুহৰ ইণ্টাৰেষ্টটো বেলেগ বেলেগ, মানুহৰ ইণ্টাৰেষ্টটো চবৰে ভিন ভিন হয়। কোনোবাই ভ্লগ চাই ভাল পালে সি ভ্লগ চালে, কোনোবাই মোদীৰ কথা ইনফৰ্মেশ্যন কথা চাই ভাল পালে সেইখিনি চালে ইনফৰ্মেশ্যন, কোনোবাই চিনেমাৰ কথা চাই ভাল পালে চিনেমাৰ কথাখিনি চালে। চ' যেতিয়াই মই ভিডিঅ' আপলোড কৰোঁ তেতিয়াই কি হ'ব, যাৰ যিটো প্ৰকাৰত ইণ্টাৰেষ্ট সেইটো প্ৰকাৰহে চাব, সকলোতো ভিডিঅ' নাচায়। চ' তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দি পেলাই লাভ নাইকিয়া নিচিনা এটা কথা মই একদম কৈ দিছোঁ, আপোনালোকে মানি ল'বই লাগিব যে সেইটো এটা লাভ নাইকিয়া নিচিনা কথা। যদিহে আপোনালোকে একেটা চেনেলতে ভ্লগো আপলোড কৰে, বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যনো আপলোড কৰে, বিভিন্ন ধৰণৰ চাকৰি খবৰো দিয়ে, চ' তেনেদৰে লাভ নাইকিয়া নিচিনা কথা। এটা কেটেগৰীৰ কাৰণে এটাই চেনেল হ'ব লাগিব। আপুনি যদি চেনেলটোত ভ্লগ দিব বিচাৰে, ভ্লগে দিব লাগিব, তাত ইনফৰ্মেশ্যন চাকৰি খবৰ কিবা কিবি বেলেগ খবৰ দিবলৈ নহ'ব। যদি আপুনি তাত দিব বিচাৰিছে চাকৰি খবৰ, তেন্তে গোটেই জীৱনটো আপুনি তাত চাকৰি খবৰেই দি থাকিব লাগিব। যদি আপুনি বিচাৰিছে যে মই ভ্লগ কৰিম, তেতিয়া বেলেগ এটা ভ্লগৰ চেনেল খুলি ল'ব। একেলগে কেতিয়াও সফলতা পাব নোৱাৰি ইউটিউবত এগাল ভিডিঅ' দি, বিভিন্ন প্ৰকাৰৰ ভিডিঅ' দি। বিভিন্ন প্ৰকাৰৰ ভিডিঅ' দিলে কি হ'ব, আপোনাৰ চেনেললৈ যিখিনি মানুহ আহিব ছাবস্ক্ৰাইবাৰো বাঢ়িব, কিন্তু প্ৰকাৰৰ কথাটো আহি যায়। আপুনি যেতিয়া যিটো প্ৰকাৰ দিব তেতিয়া সেইখিনি মানুহে চাব যিখিনি মানুহে সেই ভিডিঅ'টো ইণ্টাৰেষ্টেড হয়। চ' আপুনি যদি তেনেদৰে বিভিন্ন মিক্স ভিডিঅ' দি থাকে, যিজন মানুহে চিনেমাৰ কথা ভাল পাব তেওঁ চিনেমাৰ কথা ভিডিঅ'কেইটা চাব, যিজন মানুহে ইনফৰ্মেটিভ মোদীয়ে কি কৰিছে সেইখিনি চাই ভাল পায় সেই মানুহকেইজনে সেইকেইটাহে চাব, চিনেমাৰ কথাকেইটা নাচায়। যিকেইজনে আকৌ ভ্লগ চাই ভাল পাব তেওঁ ভ্লগহে চাব, বাকীখিনি নাচায়। চ' তাৰ ফলস্বৰূপে আপোনাৰ যিমানেই ছাবস্ক্ৰাইবাৰ নাবাঢ়ক, আপুনি যেনিবা 300মান ভিডিঅ'ই দি দিলে বিভিন্ন প্ৰকাৰ, যিমানেই ছাবস্ক্ৰাইবাৰ বাঢ়ি নাযাওক, আপোনাৰ কিন্তু ভিউ সেই 100, 200, 60টা তেনেকুৱাই থাকিব। মোৰ লগতে তেনেকুৱা হ'ল। যিটো ডিম্পু বৰুৱা নামৰ চেনেল মই প্ৰথমতে খুলিছিলোঁ, তাত মোৰ ছাবস্ক্ৰাইবাৰ তেনেকৈ বাঢ়ি গৈ পেলাই 4000 ছাবস্ক্ৰাইবাৰ হৈছিলে। কিন্তু মই কি কৰিলোঁ, তাত ভুলটো
দেখুৱাই দিয়া কোনো মানুহ আছে মই আপোনালোকক আজি দেখুৱাই দিছোঁ মোৰ যিখিনি ভুল হ'ল সেইবিলাক বেলেগ ইউটিউবাৰে উঠি অহা ল'ৰা ছোৱালীয়ে সেইখিনি ভুল কেতিয়াও নকৰক সেইবাবে আছামিজ ইউটিউব সাহায়িকা নামৰ এই চেনেলটো মই আজি খুলিছোঁ সো আপোনালোকে চাওক মই তেনেকৈ বিভিন্ন ধৰণৰ মুডিৰ কথা দিলোঁ বিভিন্ন ইনফৰ্মেটিভ ভিডিঅ' দিলোঁ বিভিন্ন আৱিষ্কাৰ হৈছে তাৰ ওপৰত ভিডিঅ' দিলোঁ বিভিন্ন চিনেমাৰ ওপৰত ভিডিঅ' দিলোঁ ভ্লগো দেখুৱালোঁ সো তেনেকৈ দি দিয়াৰ দি ভিডিঅ' 200 300 হৈ গ'ল ভিডিঅ' দিয়াৰ লগে লগে ছাবস্ক্ৰাইবাৰ বাঢ়ি গ'ল কিন্তু মেইন কথাটো হ'ল যে কি ছাবস্ক্ৰাইবাৰবিলাক ভাগ হৈ গ'ল কেতিয়াবা মই যিটো ভিডিঅ' দিওঁ সেইটো ভিডিঅ'ত ভিউ নাহিবও পাৰে কাৰণ সেই বিষয়টোত যিমানখিনি মানুহৰ ইণ্টাৰেষ্ট আছে সিমানখিনি মানুহ বহুত কম আছে আমাৰ চেনেলটোত সো তেনেদৰে ইণ্টাৰেষ্টবিলাক ভাগ কৰি দিব নালাগে ইউটিউবত সদায় কিছুমান কেটেগৰী থাকে কেটেগৰী স্পৰ্টছৰ কেটেগৰী ভ্লগৰ কেটেগৰী টেকনিকেল চেনেলৰ কেটেগৰী তেনেকৈ কেটেগৰীবিলাক চুজ কৰিব পাৰি সো কুকিঙৰ কেটেগৰীও আছে আজিকালি বিভিন্ন ধৰণৰ গৃহিণীসকলেই হওক বা আমাৰ ছোৱালীসকলেই হওক তেওঁলোকে যথেষ্ট সুন্দৰ ৰেচিপি বনাই দেখুৱাই পেলাই ইনকাম কৰি আছে ইউটিউবৰ পৰা আজি ইনকাম কৰি আছে তেওঁলোকে লাখ টকা ইনকাম কৰি আছে চাহ বনোৱা ৰেচিপি বনাই দেখুৱায়ো মছলা চাহ কিবা ইলাচি চাহ সেইবিলাক দেখুৱায়ো কোটি টকা লাখ টকা ঘটি আছে হিন্দীত কৈ অসমীয়াত কৈ পেলাই তেওঁলোকে লাখ হাজাৰ টকা ঘটি আছে কিয় ঘটিব পাৰিছে কাৰণ তেওঁলোকে কনসিস্টেন্টলি কুকিং দিলে কুকিঙে দি যাব গোটেই তেওঁ জীৱনটো কুকিঙৰ ওপৰতে ভিডিঅ' দিম বুলি তেওঁ আহিছে তাত তেওঁ ভ্লগ সোমোৱাই দিলে আকৌ নহ'ব আপোনালোকে জানি থাকক তেওঁ কুকিং দেখুৱাই আছে কুকিঙৰ মাজত আকৌ তেওঁ ভ্লগ দেখুৱাই দিলে নহ'ব ক'বলৈ ঘূৰা ফুৰা সেইবিলাক মাজত দেখুৱাই দিলে নহ'ব তেওঁ আকৌ মাজত কিবা চিনেমাৰ কথা দেখুৱাই দিলে নহ'ব সো একেৰাহে কনসিস্টেন্টলি আহি থাকিব লাগিব এটাকৈ যদি কভাৰ ভিডিঅ' দিয়ে কভাৰ দিব লাগিব মাজত আকৌ ভ্লগ সোমালে প্ৰব্লেম হ'ব পাৰে ভ্লগটোৰ ভিউ কমি যাব ভিউ কমি গ'লে চেনেলটোত বেয়া প্ৰভাৱ পৰে সো তেনেকুৱা ধৰণৰ কথাবিলাক হয় যদি আপোনালোকে যিটো টপিকৰ ওপৰত ভিডিঅ' দিম বুলি ভাবে সেই একেটা টপিকৰ ওপৰতে গোটেই জীৱনটো দিব লাগিব একেটা কেটেগৰীৰ ওপৰতে গোটেই জীৱনটো দিব লাগিব যদি আপুনি দিব বিচাৰে ধৰক নিউজৰ বিষয়ত গোটেই জীৱনটো আপুনি নিউজে দি থাকিব লাগিব তাৰ কোনো সাল সলনি কৰিলে নহ'ব নচলিব কাৰণ মানুহখিনি আপুনি এনেকুৱা মানুহ সেই চেনেলটোত গোটাব লাগিব টোপাল পানীৰে এইটো সাগৰ হয় মানুহখিনি আপুনি তাত এনেকুৱা মানুহ গোটাব লাগিব যিখিনি মানুহে সেই একে ধৰণৰ ভিডিঅ'বিলাকে চায় ইণ্টাৰেষ্টটো তেখেতসকলে একে ধৰণৰ ভিডিঅ'তে হ'ব লাগিব মাজতে যদি আপুনি নিউজ দি থাকোঁতে যদি মাজতে ভ্লগ এটা সোমোৱাই দিয়ে তেতিয়া সেইটো খেলি মেলি লাগিব তাত কোনো সন্দেহ নাই বা বিভিন্ন ধৰণৰ যদি আপুনি বিভিন্ন প্ৰকাৰ ভিডিঅ' দিয়ে তাত খেলি মেলি ভাগ হৈ যাব মানুহখিনি সো মেইন কথাটো সেইটোৱে হয় সো আপোনালোকৰ বেষ্ট অফ লাক থাকিল যিসকলে নতুনকৈ ইউটিউব চেনেল খুলিছে বা খুলি পেলাই আগবাঢ়ি যাব বিচাৰিছে তেওঁলোকৰ বাবে আটাইতকৈ মেইন কথাটো মই কৈ দিলোঁ কেটেগৰী হ'ব লাগে কেটেগৰী ভাগ থাকে ভ্লগ হ'লে ভ্লগে দিব লাগে কুকিং হ'লে কুকিঙে দিব লাগে পঢ়া শুনাৰ ওপৰত হ'লে এডুকেশ্যনেই হ'ব লাগে টেকনিকেল হ'লে টেকনিকেলেই হ'ব লাগে সো একে প্ৰকাৰৰ ভিডিঅ' দি আগবাঢ়ি যাব লাগে যাতে প্ৰতিজন ছাবস্ক্ৰাইবাৰ আপোনাৰ ভিডিঅ'ত বিলাক চাবলৈ যেতিয়া মানুহ আহিব প্ৰতিবাৰ নতুন মানুহ আহিব সেই মানুহকেইজনে যাতে আগলৈ কনসিস্টেন্টলি আপোনাৰ চেনেলটো চাই যায় তাৰ বাবে আপুনি একে প্ৰকাৰৰ একে কেটেগৰীৰ ভিডিঅ' দি আগবাঢ়ি যোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এইটোৱে ইউটিউবৰ আটাইতকৈ এটা ডাঙৰ ৰহস্য সো আপোনালোকক মই ইমানখিনিয়ে কৈ পেলাই এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে এটা লাইক দিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেললৈ নতুনকৈ আহিছে যদি এজন অসমীয়া হিচাপে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টাটো দবাই থৈ যাব ঘণ্টাটো দবাই থ'লে মই আহিবলগীয়া ভিডিঅ'সমূহৰ লগত আপডেটেড হৈ থাকিব পাৰিব তেতিয়ালৈকে ধন্যবাদ